আঙুলি পিঠা কোনে কোনে খাই ভাল পায় বাৰু। এয়া দেখিছে ন, মই এখন কেৰাহীত পানী ল'লোঁ, তাৰপাছতে মই অকণমান নিমখ দিলোঁ। ভালকৈ উতলটো অহাৰ পাছতে মই এই চেপ দিয়া আঙুলি পিঠাকেইটা তাতে ঢালি দিলোঁ। এয়া দেখিছে নহয়। তাৰপাছতে মই পিঁয়াজৰ পেষ্ট এটাৰ কাৰণে বনাব লৈছোঁ। এয়া জলকীয়া দিলোঁ। এইখিনি ভালকৈ উতলটো অহাৰ পৰলৈ ৰৈ আছোঁ। উতলটো অহাৰ পাছত মই এইখিনি এটা ছেকেণ্ডত চাকি দিম। এইখিনি মছলা মই ৰেডি কৰিছোঁ। এয়া দেখিছেনে, এখন পেনত মই তেল দিলোঁ, তেজপাত দিলোঁ আৰু কেইটামান নৰসিংহৰ পাত দিলোঁ সোৱাদ হ'বৰ কাৰণে। তাৰপাছতে মই এই পিঁয়াজৰ পেষ্টখিনি ইয়াতে ঢালি দিলোঁ। মছলাখিনি দিলোঁ, নিমখ সোৱাদ অনুযায়ী। তাৰপিছত ভালকৈ লৰাই পেলাই এই বইল হোৱা পিঠাখিনি ইয়াতে ঢালি দিলোঁ। ভালকৈ লৰাই অকণমান পানী দিম ইয়াতে। এই দেখিছে ন। তাৰপাছতে এই মই মান ধনিয়া পাত দুখিলামান দিলোঁ সোৱাদৰ কাৰণে। এনেকৈ এদিন বনাই খাবচোন, দেখিছেনে, বহুত টেষ্ট হয়। আজিলৈ ইমানেই।